Hello everyone, মোৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো গাড়ীৰ পৰা কাৰণ আমি যাবলৈ ওলাইছো যোৰহাটলৈ ষ্টাৰ এইফালে মা আৰু আমাৰ দেৱৰাজ বহিছে চাই আছে একদম খৰগোছৰ পোৱালি হৈ একদম দেৱৰাজে আজি ৰেডি হৈছে আৰু এতিয়া ওলাইছো ঘৰৰ পৰা প্ৰায় 12টা মানে বাজিছে আৰু ঘুমাইছো তেল ভৰাবলে হয় নাই গাড়ী খানা আৰু এতিয়া আমি আহি পালো তিনচুকীয়া টাউন আৰু এটা মোৰ গৰম উঠিছে তোমাৰ আৰু আমি ঠাণ্ডা লাগিব বুলি ইমান কাপোৰবোৰ পিন্ধি আছো তেবলে গৰম আৰু আমাৰ দেৱৰাজে ধুনীয়াকে শুই গান শুনি শুনি গৈ আছে একদম মোৰ ফালে চাই দি আকৌ আইতাকৰ লগত বহিছে একদম এতিয়া আমি ক'ত আহি পালো মৰাণ আৰু কিমান সময় লাগিব যোৰহাট 2 ঘণ্টা তো গৈ থাকো 2 ঘণ্টা পিছত লগ পাইছো আমাৰ দেৱৰাজে কাৰ্টুনৰ গান গাইছে চুইচ 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 এতিয়া মা গান চুবাই আছে I love you कुछ है बोलना कुछ तुम बोलो कुछ हम बोले ओ ढोलना মা ইউ মাতিছে মা বাইদেউ বাইদেউ নিৰ্দিষ্ট মা दिल तो पागल है दिल दीवाना है चिप्स खत्म আৰু এতিয়া আমি আহি পালো যোৰহাট আৰু যোৰহাটৰ পৰা যাম আমি তিতাবৰলৈ আৰু এতিয়া আমি আহি পালো তিতাবৰ এতিয়া পুৰা 6:30 হ'ব আৰু আমি আহি এতিয়া পাইছো আৰু পুৰা আন্ধাৰ হৈ গ'ল মা আৰু মিষ্টাৰে গৈছে মিঠাই আনিবলৈ আৰু দেৱৰাজ মোৰ কোচতে হৈ গ'ল আৰু বহুত দেৰি হ'ল এতিয়া আমি আহি পালো বাইদেউহঁতৰ ঘৰত আৰু চাহ খোৱা হ'ল আৰু ইয়াত দেৱৰাজে পুৰা আহি একদম কামত লাগি গ'ল ইয়াত মিষ্টাৰ মানে কাপোৰবোৰ চেঞ্জ কৰি ফ্ৰেছ হৈ গ'ল কিন্তু মানে আমি বাইদেউ ঘৰত আহিছো মানে আমাৰ বৰ্তাৰ ছোৱালী ঘৰত আহিছো মানে ডাঙৰ বা ঘৰত বাইদেউ ভিনদেউ ঘৰত আহিছো মানে আমাৰ বৰ্তাৰ ছোৱালী ডাঙৰ ছোৱালী হয় নাই এয়া আমাৰ বাইদেউ আৰু এয়া হ'ল আমাৰ ভিনদেউ ডাঙৰ ভিনদেউ আৰু আমি চাও খালো এতিয়া পুৰা খানা বনা যোগাৰ হৈ আছে ন খানা যোগাৰ হৈ গ'ল খাব লাগে আৰু মই চেঞ্জ কৰা নাই কাপোৰ কানি চেঞ্জ কৰি লওঁ তাৰপিছত খানা খাম ন খানা আৰম্ভ হৈ যাব পাৰ্টি নিউ ইয়াৰ পাৰ্টি ষ্টাৰ্ট হৈ যাব আৰু এই আমাৰ ভিনদেউ হাই কৈ দিয়ক বাইদেউ কৈ দিয়ক হাই পাকঘৰত বনাই আছে খানা একদম খানা দেখাই দিছো ৰবা খানা ইয়াত ভাত মাংস কি মাংস কয়লাৰ টেষ্টি তাৰপিছত এফালে মাছ ফ্ৰাই মাছ হা তাৰপিছত এফালে দালি গৰম ভাত পানী চব হৈ গ'ল ন ৰেডি পুৰা ৰেডি হ'ব ঠিক আছে আজি অলপ সোনকালে ৰেডি কৰিছো আৰু আলহী আহিছে কাৰণে দূৰৰ পৰা আহিছেতো সোনকালে যোগাৰ কৰি দিছো আৰু ভৰি হাত ধুই একদম চেঞ্জ কৰি লওঁ তাৰপিছত The next day হেল্ল' এভৰিৱান কালিৰ ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ মানে দেৰি হৈ গৈছিলে ন ইমান ৰাতি হৈ গৈছিলে আৰু আহি ভৰি হাত ধুই মানে ভাত
ভাত কেইটামান খাই মানে আমি চবে শুই গৈছিলোঁ ৰাতি হ'ল আৰু ঠাণ্ডা বহুত পৰিছে তেনেকৈ আৰু ভিডিঅ'টো মই কণ্টিনিউ কৰা নাই আৰু কৰিব নোৱাৰিলোঁ এতিয়া ৰাতিপুৱা আমি যাম আমাৰ পেহী ঘৰত তিতাবৰতে তো এতিয়া ভাত পানী খাই লওঁ আকৌ ওলাম পেহীহঁতৰ ঘৰত আৰু এয়া হ'ল আমাৰ ভিনদেউৰ দোকান সাৰৰ দোকান ইয়াত আৰু ধুনীয়াকৈ ইয়াত ওচৰতে ৰাস্তা চাই দিয়া আকৌ গাড়ী চাইছা নেকি আমাৰ দেৱৰাজ আৰু আমাৰ ভিনদেউ বহি আছে গাড়ী চাই আছে দেৱৰাজে গাড়ী চাই খুব ভাল পাই আছে ৰাস্তা কাষেদি একদম মানে আৰু ভিনদেউহঁতৰ ঘৰত চিধা চিধি আছে একদম বইজ হোষ্টেল হয় নাই একদম সন্মুখতে আৰু এয়া হ'ল দোকানটো দোকানৰ ভিতৰে গৈ মানে ঘৰ আৰু এয়া দোকানেদি সোমাই মানে ঘৰ পাওঁ চিধা এয়া হ'ল ঘৰ পানী বটল দোকানৰ লাজ লাগে এয়া আমাৰ বাইদেউৰ ডাঙৰ ল'ৰা লাজ পায় এয়া বাইদেউ আজি ৰাতিপুৱা আলহী পঠিয়াবলৈ মানে হেৰি কৰিছোঁ আৰু ৰাতিপুৱাৰ খানা ৰাতিপুৱাৰ পৰা একদম ভাত চাত বনাই আছে পূৰা বিজি এতিয়া ধুনীয়াকৈ ভাত বাঢ়ি দিছে আমাক আমি খাই বৈ এতিয়া যাম পেহীহঁতৰ ঘৰত এয়া আমাৰ মা অলপ লাগি দিছে মই ভিডিঅ' কৰিছোঁ একদম বেয়া বোৱাৰী মই আৰু এতিয়া আমি বহিছোঁ খাবলৈ চব তলতে বহি লৈছোঁ ধুনীয়াকৈ ইয়াৰ বাইদেউ আৰু ভিনদেউ আৰু মিষ্টাৰ খোৱা হৈ গ'ল ইয়া মোৰ ভাত ধুনীয়াকৈ মাংস ভাত পাপৰ চব বস্তু ইয়াতে লৈ লৈছে একেলগতে আৰু এতিয়া খাই লওঁ তাৰপিছত খাই আমি ওলাম পেহীহঁতৰ ঘৰলৈ এতিয়া আমি ভিনদেউহঁতৰ ঘৰৰ পৰা যাম পেহীহঁতৰ ঘৰলৈ আৰু বাই বাই আৰু বাইদেউক লৈ লৈছোঁ লগতে অঁ যাওঁ যাব আহক তুমি আগলৈ গৈছোঁ যাব আহোঁহে যাব হবি নে কৈছে না ববি কৈছে গৈ থাকোঁ মইনাপুৰীয়া নামঘৰ আচলতে সেইটো মইনাপুৰীয়াটো সোমাই আহিলোঁ মইনাপুৰীয়া আমি এবাৰ প্ৰথম সোমাইছোঁ মইনাপুৰীয়াত নাই যোৱা মই খালি অডিটৰিয়াম আৰু এতিয়া আমি আহি পালোঁ পেহীৰ ঘৰত আৰু গৈ আছোঁ মাহঁত গৈছে আগফালে পেহীৰ ঘৰ ধুনীয়া ফুলনি বাগিচা গৈ আছে আমাৰ দেৱৰাজ আৰু পেহী ঘৰত আহি অলপ সময় বহি এয়া এতিয়া চাহ খাইছোঁ চবেই বহিছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ শিৱসাগৰ আৰু পেহীহঁতৰ ঘৰত চাহ খোৱা হৈ গ'ল আৰু আমাৰ পেহী কৈ দিয়ক দেৱৰাজক লৈছে এই আমাৰ বা লাজ পাইছে এইটো আমাৰ বেটা ভণ্টি বেটা ভণ্টি উঠামে এই আমাৰ ভণ্টি ল'ৰা ন বেটা গৈছোঁ যাবা এয়া চবে ওলাইছোঁ আমি যোৱাৰ সময়ত পূৰা একদম ভিডিঅ' মানে ফটোশ্বুট কৰা হৈছে একদম এয়া ভণ্টি আমাৰ মা আৰু পেহী এয়া পূৰা একদম মানে ফুলৰ বাগিচা একদম ফটো তোলা হৈছে চুমা খাই পেহা আমাৰ হাই কৈ দিয়ক হাই গৈ থাকোঁ আমি যাব খাইছে ঠেলিছে সি দৰ্জাটো লগাবলৈ তেলে যাওঁ আমি
বাই দিছে বাই বাই আমাৰ ভণ্টি পলাইছে ইয়াত আৰু আজিৰ ভিডিঅ' ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ